আপডেট হ'ল NRC আপডেট হৈ যোৱাৰ পিছত পুনৰ NRC নিৰীক্ষণ পৰীক্ষণ মানে কি সেই সময়ত যিসকল অফিচাৰে কাম কৰিছিল কোন আছিল আমি আছিলোঁ নে হিন্দু মানুহ আছিল তাত নে মুছলমান জেনেৰেল মানুহ আছিল যিসকল আছিল চৰকাৰী বিষয়া কৰ্মচাৰী আছিল আৰু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে যদি জালিয়াতি কৰি কাৰোবাৰ নাম তাত অন্তৰ্ভুক্ত কৰিলে যিসকলে এই ক্ষেত্ৰত কাম কৰিছিল প্ৰত্যেক জিলাত যিসকল অফিচাৰ্ছ আছিল প্ৰত্যেককে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। হে দোস্ত ওয়েলকাম বেক মাই চেনেল এছআৰএছ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুগণ মই আজি যাম লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাবৈ সমষ্টিৰ যুৱনগৰত আৰু তাত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস পালন কৰিব 9 ডিচেম্বৰত আৰু লগতে উপস্থিত থাকিব দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈ ডাঙৰীয়া আৰু তাত যিখন সভাৰ আয়োজন কৰিছে তাৰ সেই সভাখনৰ পেণ্ডেলৰ আজি প্ৰথমখনি খুঁটা স্থাপন কৰিব ধৰ্মকান্ত গগৈ ডাঙৰীয়া আৰু তাত কি মন্তব্য ৰাখে কি ভাষণ দিয়ে এই ভিডিঅ'ৰ ক্লিপকেইটা মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু তাৰ লোকেশ্যনকেইটা দেখুৱাব চেষ্টা কৰিম আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব এনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাত যিখন সভা আয়োজন কৰিছে 9 ডিচেম্বৰত সেই সভাত বহুত দূৰৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহ উপস্থিত থাকিব আৰু আপোনালোককো আহ্বান কৰোঁ যাতে সেই মিটিংখনত 9 ডিচেম্বৰ যাতে আপোনালোকে যাতে উপস্থিত থাকে। চ' বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হে দোস্ত দুৰ্নীতি বিৰোধী যুৱ শক্তি দলৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত ধৰ্মকান্ত গগৈ ডাঙৰীয়া আৰু দুৰ্নীতি বিৰোধী দলৰ কৰ্মকৰ্তাসকল আৰু স্থানীয় ৰাইজ চবেই মিলি আৰু হিন্দু মুছলিম একত্ৰিত হৈ এই খুঁটিখন এতিয়া স্থাপন কৰিব আৰু মাজত আছে শ্ৰীযুত ধৰ্মকান্ত গগৈ ডাঙৰীয়া আৰু বৈশিষ্ট্য মুৰব্বীও আছে। দুখীয়াৰে কলিজাত দুৰ্নীতিৰ আসুৰ ঘৰে ঘৰে এটিমাথো বিচাৰি আশা পৰিৱৰ্তনৰ বিনাশ হওক বহু যুগত পৰম্পৰা আমি এই দুৰ্নীতি বিৰোধী আমি এই যুৱক গতি নিৰ্বাচনী বতৰত বিজেপি চৰকাৰখনে যিকোনো নিৰ্বাচনী সময়ত সিহঁতে যিকোনো এটা ইছ্যু ওলাই পিনে অসমৰ যি পৰিস্থিতি এই বিষয়ে আপুনি কি ক'ব? প্ৰথম কথাটো হৈছে এইটো সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা যি সময়ত আচলতে বহিৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বা তেওঁলোকৰ দলবিলাক আজি দিল্লীতে যদি আমি মন কৰোঁ তেওঁলোকে আচলতে উন্নয়ন আৰু কামক লৈ তেওঁলোকে কি কৰিছে চৰকাৰ চলাইছে বা পাব্লিকৰ ওচৰলৈ গৈছে অৰবিন্দ কেজৰিৱালৰ যিবিলাক আমি প্ৰচাৰ দেখিলোঁ কিন্তু অসমত নিৰ্বাচনলৈ 6 মাহ বা 5 মাহ আছে আৰু ইতিমধ্যে দেখা পাইছোঁ যে বিজেপি দলৰ লগতে বিভিন্ন দলবিলাকেও মানে তেওঁলোকৰ নিৰ্বাচনৰ যি আচলতে কুচকাৱাজ আৰম্ভ কৰিছে কিন্তু এইখিনি সময়তে শাসকীয় দলে যেনেধৰণৰ আচলতে ধৰ্মীয় কিছুমান বিষয় লৈ হিন্দু মুছলমান মানে আমাৰ হৈ গ'ল মিউজিয়াম এই বিষয়বিলাকক লৈ যি ধৰণে আচলতে সৰব হৈ পৰিছে বা তেওঁলোকে পাব্লিকৰ ওচৰলৈ গৈছে এইটো অসমৰ ৰাইজৰ কাৰণে আচলতে দুৰ্ভাগ্যজনক আৰু স্বাধীনোত্তৰ কালৰ পিছত অসমত চাগে এনেকুৱা এটা নিৰ্বাচন হ'ব যিটো নিৰ্বাচনৰ কেৱল মাত্ৰ কিছুমান প্ৰপগেণ্ডা লৈ আচলতে শাসকীয় দলে ৰাইজৰ ওচৰলৈ যাব। আজি যিবিলাক কথা কৈ থকা হৈছে আজি হিমন্ত বিশ্ব শৰ্মাই হওক আৰু আপোনালোকে পৰহি দেখা পালে যে অসমৰ মুখ্যমন্ত্ৰীয়ে লখিমপুৰত আহি কৈ গ'ল যে লখিমপুৰৰ পৰা গুৱাহাটীলৈকে 12খন কৰিবলৈ ৰেল চলি আছে এই কাৰণে লখিমপুৰৰ পৰা কেৱল মাত্ৰ জোনাইৰ পৰা এখনে বৰ্তমান ৰেল চলি আছে যিখন লাচিত এক্সপ্ৰেছ আৰু অতি শেহতীয়াভাৱে তেওঁলোকে ৰাজধানী এক্সপ্ৰেছখন যাব বুলি কৈছে যদি প্ৰথম দিনা যোৱাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়ালৈকে ট্ৰেইনখন চলা নাই গতিকে এই লখিমপুৰৰ পৰা বা ধেমাজিৰ পৰা 12খনকৈ ট্ৰেইন চলি আছে বুলি যিবিলাক মিছা কথা আচলতে মুখ্যমন্ত্ৰীয়ে কৈ আছে ইয়াৰ জৰিয়তে আমি নিজেই লজ্জা অনুভৱ কৰিছোঁ তেওঁ নিজে এই সমষ্টিটো এটা সময়ত MP হিচাপে ৰিপ্ৰেজেণ্ট কৰি গৈছে আৰু আজি যিজন MP সুধিছে প্ৰধান বৰুৱা আচলতে তেওঁ জ্ঞানৰ দৈন্যতা নে আচলতে পাব্লিকৰ লগত কোনো ধৰণৰ টাচ নাই এই আচলতে কথাবিলাক বহি প্ৰকাশ পাইছে গতিকে আমি আজি এই অনুষ্ঠানৰ পৰা আচলতে আজি আমাৰ 2020 বৰ্ষ শূন্য সহনীল আচলতে দিৱসৰ এণ্টি কৰাপশ্যন ডেৰ আমি আজি আধাৰশিলা আচলতে স্থাপন কৰিছোঁ আমাৰ লাইখুঁটা আমি স্থাপন কৰিছোঁ এই দিৱসৰ পৰা আচলতে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটা দাবী আচলতে জনাব বিচাৰিছোঁ। প্ৰথম কথা হৈছে মূল্য বৃদ্ধি ব্যাপক হাৰত বৃদ্ধি হৈছে আপুনি কি সামগ্ৰীত চাব বিভিন্ন ধৰণৰ কেঁচা পাচলিৰ পৰা ধৰি লৈ মিঠাতেল আলু দালি পিঁয়াজ এইবিলাকৰ সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হোৱাৰ পিছতো চৰকাৰে যেনেধৰণে লকডাউন আৰু কৰোণা ভাইৰাছৰ পিছতে সাধাৰণ জনতাক যিধৰণে আচলতে সকাহ দিব লাগিছিল দিবলৈ তেওঁলোক সক্ষম হোৱা নাই তাৰ সলনি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এটাই কাম কৰি আছে যে অসমৰ ৰাইজক কিছুমান কৌতুক শুনোৱাই আছে কেতিয়াবা আপোনাৰ মিউজিয়ামৰ নামত আৰু কেতিয়াবা আচলতে এনেকুৱা ৰেলগাড়ী অন্যান্য বিষয়বিলাকক লৈ গতিকে আমি দাবী জনাম যে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক যিটো তেওঁলোকৰ মেনুফেষ্টত আছিল যিটো 2016 চনৰ নিৰ্বাচনত তেওঁলোকে পাব্লিকৰ ওচৰলৈ আহোঁতে আচলতে এই কথাবিলাক আছিল সেই কথাবিলাক কৰিব লাগে প্ৰথম কথা দ্বিতীয়তে সাংঘাতিক ধৰণে 2016 পৰা এই 20 বৰ্ষটোত তেওঁলোকৰ যি আচলতে দুৰ্নীতি
যি আচলতে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যি দুৰ্নীতি, সেই দুৰ্নীতিয়ে আচলতে স্বাধীনোত্তৰ কালত অসমত আচলতে ৰেকৰ্ড গঢ়িলে। যিমানকেইটা তেওঁলোকে পৰীক্ষা পাতিলে, APSC পৰীক্ষাই হওক, আজি আমাৰ SI কেলেংকাৰীয়ে হওক, APDC এক্সামৰ ক্ষেত্ৰতে হওক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মানে নিযুক্তিৰ ক্ষেত্ৰতে হওক, চবতে গিভ এণ্ড পে পলিচি তেওঁলোকে ইউজ কৰিছে, অৰ্থাৎ ধন দিয়া আৰু চাকৰি লোৱা। আৰু ইয়াৰ মেনেজত মন্ত্ৰী, বিষয়া, বিধায়ক আৰু আচলতে চৰকাৰী বিষয়াবিলাক ইয়াতে জড়িত হৈ আছে। আৰু এই কথা স্পষ্টভাৱে SI কেলেংকাৰী যি আচলতে তদন্ত যি আচলতে আধাৰুৱা হ'ল, এটা নিৰ্দিষ্ট পৰ্যায়ত গৈ তদন্ত ৰৈ গ'ল, তাত নাম ওলোৱা বিমল বৰাই হওক, তাত নাম ওলোৱা চন্দ্ৰমোহন পাটোৱাৰীয়ে হওক, সেইসকলক আচলতে ইনকুৱাৰীৰ কাৰণে অসম আৰক্ষীয়ে মাতিবলৈও সাহস নকৰিলে। তাৰ সলনি যিমানবিলাক মানুহ এৰেষ্ট কৰা হ'ল চব থাৰ্ড গ্ৰেড পাতো। মাত্ৰ আমাৰ SP সঞ্জয় কৃষ্ণক বাদ কৰি বাকী চববিলাক থাৰ্ড গ্ৰেড মানুহ। কিয় তেওঁলোকে কোনো ধৰণৰ বিধায়ক, মন্ত্ৰী আৰু আনকি ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যিজন অধ্যক্ষ, যিজন আচলতে অধ্যক্ষ আছিল, অধ্যক্ষকো এতিয়ালৈকে তেওঁলোকে সোধা পোছাভাৱে মাতিব নোৱাৰিলে। অৰ্থাৎ এই গোটেই বিষয়টোক লৈ চৰকাৰ যে তাতে জড়িত হৈ আছে এই কথাটো স্পষ্টভাৱে ওলাই পৰিছে। আৰু আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে কেৱল দুই হাত মেলি বৰাক ব্ৰহ্মপুত্ৰৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিম বুলি ক'লেই নহ'ব, প্ৰকৃতাৰ্থত তেওঁ কাম কৰি দেখাব লাগিব। আৰু তেওঁলোকে 2016 চনত যি মেনিফেষ্টো উলিয়াইছিল, তেওঁলোকে কৈছিল যে তৰুণ গগৈ দিনত থকা প্ৰাক্তন মন্ত্ৰী সাংঘাতিকভাৱে দুৰ্নীতিত জড়িত, লুটুৰি পুটুৰি। আৰু আজি সেই মন্ত্ৰীয়ে উঠি ৰজা বহি ৰজা যি মন যায় তাকেই কৰে। গতিকে আমি পুনৰবাৰ আজি সোঁৱৰাই দিব বিচাৰিছোঁ যে 2021 নিৰ্বাচনত তেওঁলোকে জনতাৰ মূল ইছ্যুজখিনি, মূল্যবৃদ্ধি, নিবনুৱা সংস্থাপন কৰিব নোৱাৰা, অসমৰ জ্বলন্ত সমস্যাবিলাক আচলতে সমাধান কৰিব নোৱাৰা বিষয়বিলাক লৈ, যিবিলাক 2016 তেওঁলোকৰ মেনিফেষ্টোত আছিল, সেই একেখিনি কথা লৈ পাব্লিকৰ ওচৰলৈ, ৰাইজৰ ওচৰলৈ গৈ দেখুৱাওক। গতিকে আমি হয়, যিহেতু যিকোনো সংগঠনে ইতিমধ্যে ৰাজনৈতিক দল গঠন কৰিবলৈ যোজা চলাই আছে, আনকি গঠন কৰিছেও। এই বিষয়ে আপুনি আপোনাৰ যি কৰাপশ্যন, এণ্টি কৰাপশ্যন আছে, কি ভৱিষ্যত দল গঠন কৰাৰ সম্ভাৱনা আছে নেকি? এইটো স্পষ্ট কথা, আমি কোনো ধৰণৰ আচলতে দলীয় ৰাজনীতিৰ লগত জড়িত নাই আৰু জড়িত নহওঁ। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আহিবলগীয়া জীৱনতো যিমান দিন এই সংগঠন অসমত জীয়াই থাকিব, কেতিয়াও ই ৰাজনীতিৰ লগত জড়িত নহয় আৰু প্ৰত্যক্ষ ৰাজনীতিত কোনো কাৰণতে ই জড়িত নহয়। দ্বিতীয় ঘটনাটো হৈছে অসমৰ কাৰণে এই সময়টোৱে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুখজনক, 2020টোৱে। কাৰণ যি সময়ত দল সংগঠনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বিভিন্ন ধৰণৰ ৰাজ্যিক সমস্যাবিলাকক লৈ আচলতে আন্দোলন আৰু প্ৰতিবাদ কৰিব লাগিছিল, সেই সময়ত প্ৰত্যেকে বিধায়ক আৰু মন্ত্ৰী হ'বলৈ যি আচলতে লালায়িত হৈ কেৱল মাত্ৰ নিৰ্বাচনিক আচলতে সভাবিলাক কৰি আছে, এই বিষয়বিলাকে কিন্তু অসমৰ কাৰণে, অসমৰ খিলঞ্জীয়া ৰাইজৰ কাৰণে, জনসাধাৰণৰ কাৰণে আটাইতকৈ এটা দুৰ্ভাগ্যজনক স্থিতি আৰু পৰিৱেশ। কাৰণ এই গোটেই কথাবিলাকৰ জৰিয়তে সংগঠনবিলাক হৈছে প্ৰেছাৰ গ্ৰুপ। প্ৰেছাৰ গ্ৰুপে গৈ যেতিয়া পলিটিক্স কৰিবলৈ যাব, ৰাজনীতি কৰিবলৈ যাব, তেতিয়াহ'লে শাসকীয় দলৰ সমস্যা আচলতে বহুখিনি লাঘৱ হৈ যায়। তেওঁলোকে কোনো ধৰণৰ সমস্যা নোলোৱাকৈ সাধাৰণ জনতাই যিবিলাক দেখি থাকে, টিভিত দৈনিক তেওঁলোকৰ এডভাৰটাইজমেণ্ট, বাতৰি কাকতত বিজ্ঞাপন, ডাঙৰ ডাঙৰ ঢোল পিটি তেওঁলোকে বিজ্ঞাপন দিয়ে। মাজুলী দলং হ'ব বুলি ক'লে দলং আজিলৈকে নহ'ল। পানী তলেদি ব্ৰহ্মপুত্ৰৰ তলত তেওঁলোকে সুৰংগ খান্দে, আজিলৈকে নহ'ল। কেন্দ্ৰীয় মন্ত্ৰী আনকি বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োখন নদী ডিজাই আদি খন্দা হ'ল বুলি স্পষ্টীকৰণ দিলে বা তেওঁ উল্লেখ কৰিলে, কিন্তু এইবিলাক একো কাম নহ'ল। তাৰ পাছতো অসমৰ দল সংগঠনে, যিমানবিলাক দল সংগঠন আছিল, সকলোৱে কেৱল মাত্ৰ ৰাজনীতি কৰিবলৈ লাগি গৈছে। আৰু নিজৰ মাজত, প্ৰত্যেকটা সংগঠনৰ নিজৰ মাজত কোনোবাই উপদেষ্টাৰ লগত, কোনোবাই সভাপতিৰ লগত, কোনোবাই সম্পাদকৰ লগত আচলতে ব্যক্তিগতভাৱে দ্বন্দ্ব খৰিয়াল লাগি আছে। সংগঠনবিলাকৰ যি একতা আছিল, ঐক্যতা আছিল, ইয়াৰ অভাৱ হৈ গৈছে, যি কাৰণে শাসকীয় দলে পুনৰ আচলতে অসমত শাসন কৰিবলৈ, একো নকৰিও পুনৰ তেওঁলোকে চৰকাৰত বহিবলৈ সুবিধা পাব, কেৱল মাত্ৰ দল সংগঠনৰ ভুল আৰু ৰাইজক আচলতে প্ৰতিনিধিত্ব কৰিব নোৱাৰা তেওঁলোকৰ সিদ্ধান্তৰ কাৰণে। হয়, নিৰ্বাচনৰ সময়তে আচলতে দেখা গৈছে যে নিৰ্বাচনৰ সময়তে NRCৰ প্ৰসংগটো লৈ আহে বিজেপি চৰকাৰে। এই বিষয়ে কি ক'ব? এতিয়া ইতিমধ্যে 10,000 কাটি NRCৰ পৰা বাদ পৰিব বুলি কৈছে। এই বিষয়ে কি আপোনালোকৰ পদক্ষেপ কি হ'ব? এইটো আটাইতকৈ আচলতে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰণে। তেওঁ নিজে শাসনলৈ আহি NRCৰ কাৰণে তেওঁলোকে সুকীয়াকৈ কি বনালে, আচলতে ডিপাৰ্টমেণ্ট বনালে, বিভাগ বনালে। আৰু তেওঁলোকে বাৰম্বাৰ কৈ আছিল যে ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত NRC আপডেট হ'ল। NRC আপডেট হৈ যোৱাৰ পিছত পুনৰ NRC নিৰীক্ষণ পৰীক্ষণ মানে কি? সেই সময়ত যিসকল অফিচাৰে কাম কৰিছিল কোন আছিল? আমি আছিলোঁ নেকি? নে হিন্দু মানুহ আছিল তাত, নে মুছলমান জেনেৰেল মানুহ আছিল? যিসকল আছিল চৰকাৰী বিষয়া কৰ্মচাৰী আছিল। আৰু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে যদি জালিয়াতি কৰি কাৰোবাৰ নাম তাত অন্তৰ্ভুক্ত কৰিলে, যিসকলে এই ক্ষেত্ৰত কাম কৰিছিল, প্ৰত্যেক জিলাত যিসকল অফিচাৰ্ছ আছিল, প্ৰত্যেককে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ NRC আপডেটিঙৰ নামত চৰকাৰে যিমান টকা ব্যয় কৰিলে সেই টকা কাৰ?
সেই টকা সাধাৰণ নাগৰিকৰ আমাৰ কৰৰ পইচা সেই পইচা মিছ ইউটিলাইজ কৰি সুপ্ৰিম কোৰ্টৰ এজন জাজে সন্মানীয় ৰঞ্জন গগৈ ডাঙৰীয়াই যেতিয়া এই আচলতে এনআৰচি প্ৰক্ৰিয়া বৈধ হৈছে বুলি বা সুন্দৰ হৈছে বুলি উল্লেখ কৰাৰ পিছত সেই একেজন মানুহে দিয়া জাজমেণ্ট জাজমেণ্টৰ বেচিকছত আজি ৰাম মন্দিৰ নিৰ্মাণৰ কথা চলি আছে বিজেপিয়ে হাত তালি মাৰি আছে সেই একেজন মানুহে দিয়া সিদ্ধান্ত এনআৰচিখন কেনেধৰণে আচলতে ভুল হ'ব গতিকে গোটেই প্ৰক্ৰিয়াটো বিজেপিয়ে কেৱল মাত্ৰ ভোট কেন্দ্ৰিক যি আচলতে পলিটিক্স কৰি আছে এই পলিটিক্সে সম্পূৰ্ণ অসমখন ডুবাই জাতি ধৰ্ম ইয়াৰ কালচাৰ আৰু লগতে আচলতে এই ইয়াৰ ব্যৱসায় বাণিজ্য চব ডুবাই আচলতে কি কৰিব কেৱল মাত্ৰ কেইজনমান উদ্যোগ আৰু ব্যৱসায়ীকহে তেওঁলোকে চঞ্জাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিব গতিকে আমি এনআৰচি প্ৰক্ৰিয়া সম্পৰ্কত এইটোৱেই ক'ম সুপ্ৰিম কোৰ্টৰ মহামান্য আমাৰ মহামান্য যি আচলতে ৰঞ্জন গগৈ ডাঙৰীয়া আছিল মুখ্য ন্যায়াধীশ তেখেতে যি আচলতে জাজমেণ্ট দিছিল যে মুখ্য ন্যায়াধীশৰ অধীনত বা তত্বাৱধানত সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত এনআৰচি হৈ গৈছে আৰু সেই এনআৰচিক যদি আজি কোনোবাই নৎসাত কৰে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট বা ৰায় সেই ৰায় তেওঁলোকে ভংগ কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে